খবৰ আপোনালোকৰ ভালে আছে নে আকৌ হে গলো মই মোৰ নিউ ব্লগ লৈ আৰু আজি মোৰ ব্লগত স্পেশাল আছে আজি মই আপোনালোকক গৈ পেলাই কিছুমান বস্তু দেখাম যেটা আপোনালোকে চাগে কোনো দেখা নাই আৰু সো বলক অলপ ওলাই যাও নে কি কয় আৰু ক'ত যাও চাই থাকিব মোৰ ভিডিওটো নিশ্চয় বলক তেন্তে হলে তো গাইস মই এতিয়া ৰেডি হৈ গলো আৰু এতিয়া ক'ত যাম মোৰ লগত বলক গৈ থাকিলে গম পাব মই ক'ত যাও হয় নহয় তো বলক আহক তো মই ক'ত যাও আপোনালোকক দেখাই গৈ থাকিম আৰু কিয় গৈ আছো নিশ্চয় কম বলক আৰু স্কিপ নকৰিব চাই থাকিব ওকে So guys, মই এতিয়া আছো শান্ত সদাগৰৰ মেৰ ঘৰ মানে আপোনালোকে চিনি পায় নে নাপায় নাজানো দেউৰা লক্ষিন্দাৰ আছিল যে লক্ষিন্দাৰৰ দেউতাক আছিল মানে ইয়াতে কি হৈছিল এই ঘৰটোত যেতিয়া মানে লক্ষিন্দাৰক মানে মা মনসা যেতিয়া মানে হে কৰিব খুজিছিল আৰু মাৰিব খুজিছিল তো তেতিয়া কি হৈছিল কি এই ঘৰটো বনাইছিলে আৰু এই ঘৰটোত মানে একো এটা এই ঘৰটোত লুকাই থৈ দিছিলে লক্ষিন্দাৰক আৰু দেউলাক ঘৰটোত থৈ দিছিলে থৈ দিয়াৰ পিছত কি হৈছে মানে যেতিয়া মা মনসাই কৈছিলে আৰু বিশ্বকৰ্মাক কৈছিলে যে কি বুলি কয় যেতিয়া বনাই থাকিবি এই ঘৰটো তেতিয়া সেই ঘৰটোত অকণমান হ'লেও এটা খুঁটাই হ'লেও মানে এটা মানে গোল ৰাখি দিব বিচাৰোঁ যাতে মানে ভিতৰৰ ফালে আহি পেলাই যাতে হাত ঘূৰাই যাতে লক্ষিন্দাৰক হেৰি কৰিব পাৰে মানে ফুটিয়াব পাৰে তো তাৰপিছত কি হ'ল বিশ্বকৰ্মাই সেনেকৈ কৰি পেলাই এটা সৰু চাই মানে খুঁটা এটা মানে ভাল হ'ব লগা এটা সেই ৰাখিছে আৰু ৰখাৰ পিছত সেইখিনি কি হৈছে সাপটো সোমাই আহিছে সোমাই অহাৰ পিছত লক্ষিন্দাৰক তেতিয়া মানে সেই কৰি কি বুলি কয় ফুটিয়াইছে এনেকুৱা মাত্ৰ যে মই দেখালোঁ যে এইবোৰ ফুল যে আপোনালোকে দেখা পাই আছে ন এই ফুলেৰে এইটো মেৰঘৰটো বনোৱা আছিলে আৰু মানে মোগলসকলে কি কৰিছিলে ইয়াক সোণৰূপ থকা বুলি মানে ভাঙি পেলাই দিছিলে আৰু সেই তেতিয়াৰ পৰা মানে এইবোৰ শিলবোৰ এনেকৈ থাকে এইবোৰ আপোনালোকক দেখাই দিছোঁ এইবোৰ ইয়াত সদায় এনেকৈ মানে গৈ থাকে আৰু মানুহ চোৱা চিতা মানুহ থাকে আৰু এইটো মেৰঘৰটো এইটো আছিলে য'ত বেউলা আৰু লক্ষিন্দাৰ আছিলে এইটো আপোনালোকে বহুতে নাজানে বেউলা লক্ষিন্দাৰৰ কাহিনী এইটো মেৰঘৰ আছিলে তো বলক আৰু দেখাই থাকিম আপোনালোকক হেল্ল' গাইজ আপোনালোক বেউলা আৰু লক্ষিন্দাৰ ক'ত আছিলে সেইটো মই দেখাই দিছিলোঁ এইটো চাওক ইয়াতে বেউলা আৰু লক্ষিন্দাৰ আছিলে ইয়াত এতিয়া শিৱলিংগ বহাই দিছে ইয়াতে আৰু যেতিয়া এইটো বনাইছিলে ন তেতিয়া বেউলা আৰু লক্ষিন্দাৰক মানে এইটো কোঠালিতে ৰাখিছিলে মানে একো মানে নোহোৱা আহিব নোৱাৰাকৈ একো হৈ নোহোৱাকৈ মানে ৰাখিছিলে আৰু যেতিয়া এইটো মানে এক মিনিট আপোনালোকক দেখাই দিছোঁ এইটো চাওক ইয়াতে ৰখা হৈছিলে বেউলা আৰু লক্ষিন্দাৰক দেখা পাইছে ন আপোনালোকে এতিয়া শিৱলিংগ বহাই দিছে ইয়াতে
আগতে এইবোৰ একো নাছিলে যেতিয়া এটা অনলি মেলঘৰে আছিলে আৰু এতিয়া মানে ভাঙি পেলাই এইবোৰ বনাই দিছে ইয়াতে এটা সৰু মন্দিৰ স্থাপিত কৰিছে তাৰপিছত ইয়াতে এটা বনাইছে ইয়াতে সেইটো এটা সৰু মন্দিৰ তাত স্থাপিত কৰিছে মানে আগত এইবোৰ নাছিলে মানে নতুনকৈ কৰিছে এইবোৰ যেতিয়া ভাঙি দিয়া হৈছিলে ভাঙি দিয়াৰ পিছত এতিয়া মানে সেয়া পুনৰ মানে সেই কৰি দিছে নতুন কৰি দিছে সব তো বলক আৰু দেখাই থাকিম তো গাইজ এতিয়া ওলালো চান্দ সদাগৰৰ মেলঘৰটোৰ পৰা এতিয়া ওলালো এতিয়া গৈ আছো মা চন্দিকা মন্দিৰলৈ অলপ খেয়া ল'ম বুলি ভাবিছো তো সেইকাৰণে গৈ আছো ইপিনে আহিছো যাতে তো বলক যাও ফ্ৰেণ্ডছ আহি পালো এয়া চন্দিকা মন্দিৰ চাই লওক আপোনালোকে ইমান ধুনীয়া এটা সুন্দৰ মন্দিৰ আহি মন বহুত ভাল লাগে মানে কি ক'ম আৰু তো চাই থাকক মোৰ লগত আপোনালোকেও মই কি কৰোঁ ক'ত গ'লোঁ আৰু কেনেদৰে মন্দিৰৰ আনন্দ উপভোগ কৰিলোঁ চাই থাকক baby. So guys, मैं मंदिरत छाकी दिलु खेसा करिलु এতিয়া অলপ ভাবিছো অলপ চাও কি আছে মন্দিৰৰ পিছফালে তো বলক চা আমি আছো আমাৰ এই পুখুৰীত মানে চন্দিকাৰ পুখুৰীটো চাওঁ গাইজ চন্দিকা মন্দিৰ এইটো চাওক এইটো মন্দিৰ নাম চলি আছে আৰু নাম হোৱাৰ পিছত চাগে কিবা কিবি হ'ব বাট ইমান দেৰিলৈ আমি ইয়াত নাথাকোঁ যিহেতু গুচি যাম ইয়াৰ পৰা সোনকালে তো আপোনালোকে চাই লওক এইটো চন্দিকা মন্দিৰ আৰু মন্দিৰৰ পৰা ওলালো তো এতিয়া ক'ত যাও চাও অলপ আহিছো যেতিয়া অলপ ঘূৰি ঘূৰি যাম আৰু guys, ब्रह्मपुत्र पहाड़ के साथ कभी असम में आके देखो कितना अच्छा प्लेस है जो असम के बाहर हो आप लोग उन लोगों को बोल रही हूँ मैं सबे কৈ থাকে कि हिंदी को करे मैं हिंदी कब करे माने हिंदी माने कहते अलग प्रॉब्लम हो जाए किंतु कब माने लिखिबो কাৰণে पूरा टाइप करिबो কাৰণে पूरा पारो किंतु कहते अलमान माने प्रॉब्लम হয় तो हे कारणे मैं हिंदी नकौ इसलिए मैं हिंदी नहीं बोल सकते ओके ना तो ভিউ চাও ভিউ ইমান ধুনিয়া ভিউ কোত পাবো ইয়াতে পলাশবাৰী নদীৰ পাৰ দেখিছে ভিউ ইমান ধুনিয়া মানে আচৰিত ভিউ কি কম আৰু সো আহিছিলো মানে এনে গৈ থাকোতে নামি দিলো গাড়ীৰ পৰা তো ভাবিলো ইমান ধুনিয়া প্লেস হয় তো ভিডিও আৰু ফটো নথাকৈ কেনেকৈ থাকো তো সেই কাৰণে নামি দিলো
আপোনালোকে নিজে দেখা পাইছে ন ইমান ধুনীয়া প্লেচ তো কোনে আহিব ইয়াত কওক আপোনালোকে তো বলক অলপ ফটো উঠি লওঁ তাৰপিছত আকৌ আহি আছোঁ নে কি কয় গাছ এয়া মোৰ ফটোশ্বুট চলি আছে চাই লওক অলপ বহি পেলাই ফটো উঠি দিলোঁ নে কি কয় চাই থাকক ফ্ৰেণ্ডছ ফটোশ্বুট চলি আছে চাই লওক এবাৰ প'জ কি প'জ খোৱা লোৱা হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু তো বলক যাওঁ হেল্ল' গাইজ কি খবৰ আকৌ খবৰ সুধিছোঁ মানে মই পাগল আৰু কি হৈছে মানে তেতিয়া মই ভিডিঅ' নবনালোঁ আৰু আহি পালোঁ অলপ আগত নহয় টাইম হ'ল বাৰু তো আহি পেলাই ইমান টোপনি ধৰিছিলে কাৰণ মৰ্ণিং বহুত সোনকালে উঠিছিলোঁ তো মন্দিৰ যাম বুলি সেইকাৰণে সোনকালে উঠিছিলোঁ তো এনেকুৱা টোপনি ধৰিছে মানে গাড়ীতে শুই গৈছিলোঁ তাৰপিছত ঘৰত আহি ফটাফট ফ্ৰেছ হ'লোঁ হৈ পেলাই জল্দি শুই গ'লোঁ একো নোখোৱাকৈ শুই গ'লোঁ তাৰপিছত এতিয়া অলপ আগত উঠি পেলাই মই ভিডিঅ' বনালোঁ আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা হৈছে নিশ্চয় জনাব আৰু প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব নিশ্চয় কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুন হয় চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পিছলে আৰু ভাল ভিডিঅ' পাই যাব আপোনালোকে তো এইটো ভিডিঅ' কেনেকুৱা পাইছে নিশ্চয় জনাবলৈ নাপাহৰিব নে কি কয় তো আজিলৈ ইমানতে সামৰিছোঁ